তুমি বজাৰৰ পৰা গছপুলি এটা কিনি আনিছা। গছপুলিটো কিনি অনাৰ পিছত ৰুই দিলা। ৰুই দিয়াতে এদিন হয়তো পানী ঢালিলা, তাৰ পিছৰ পৰা তুমি পানী নঢালা হ'লা, খবৰ নোলোৱা হ'লা, সাৰ নিদিয়া হ'লা, তুমি খবৰে নোলোৱা যে গছপুলিয়ে কি বিচাৰে, নে গৰু ছাগলীয়ে খাই পেলাইছে, একোৱে নাজানা। কিন্তু তুমি আশা কৰি বহি আছা যে গছপুলি ডাঙৰ হ'ব, তাৰ পৰা মই ফল পাম আৰু সেই ফল তুমি খাবা। এইটো ভবাটো উচিত হৈছেনে? নিশ্চয় হোৱা নাই। তেনে ক্ষেত্ৰত তুমি যদি এটা ৰিলেশ্যনশ্বিপত থাকা, তুমি জনা উচিত যে ৰিলেশ্যনশ্বিপটোৱে অৰ্থাৎ পাৰ্টনাৰজনীয়ে কি বিচাৰিছে। এটা হেল্ডি ৰিলেশ্যনশ্বিপ ৰাখিবৰ কাৰণে বা হেল্ডি ৰিলেশ্যনশ্বিপটো বজাই ৰাখিবৰ কাৰণে তুমি জনা উচিত যে ছোৱালীজনীয়ে কি বিচাৰে তোমাৰ পৰা। যদি তুমি নজনা, তেতিয়াহ'লে হেল্ডি ৰিলেশ্যনশ্বিপটো দূৰৰ কথা, ৰিলেশ্যনশ্বিপটো ধৰি ৰাখিবই নোৱাৰা। একচুৱেলি ছোৱালীবোৰে কি জানানে, ডাঙৰ ডাঙৰ অট্টালিকা নিবিচাৰে, ডাঙৰ ডাঙৰ দামী গাড়ীও নিবিচাৰে, ব্ৰেণ্ডেড গিফ্টো নিবিচাৰে। কিন্তু ছোৱালীবোৰে সৰু সৰু বস্তু বিচাৰে, যিটো বস্তু পালে ছোৱালীবোৰে বহুত হেপী অনুভৱ কৰে। আৰু সেই বস্তুটো তুমি জনা উচিত। তুমি বুজা দৰকাৰ যে ছোৱালীজনীয়ে বা পাৰ্টনাৰজনীয়ে কি বিচাৰিছে। নমস্কাৰ, মই কামৰুন নাহাৰ K&N ক্ৰিয়েশ্যন ইউটিউব চেনেললৈ তোমাক জনাওঁ স্বাগতম। আশা কৰোঁ মোৰ ভিডিঅ'টি সম্পূৰ্ণলৈকে চাবা। যদি তুমি মোক এই মুহূৰ্তত ফেচবুকত চাই আছা, তেতিয়াহ'লে প্লিজ ফ'ল' কৰি ল'বা। এতিয়া কথা হ'ল যে সেই ছোৱালীবোৰে যে ভাল পায় সেই সৰু সৰু বস্তুকেইটা কি? নম্বৰ 1, ছিকিউৰিটি। এজনী ছোৱালীয়ে পোনপ্ৰথমতে তেওঁৰ বয়ফ্ৰেণ্ডৰ পৰা বা তেওঁৰ পাৰ্টনাৰৰ পৰা ছিকিউৰিটি বিচাৰে। ছিকিউৰিটি মানে এইটো নহয় যে তেওঁৰ ছিকিউৰিটি গাৰ্ড লাগিব, নাইবা ফিজিকেল প্ৰটেকশ্যনৰ কাৰণে বডিগাৰ্ড লাগিব, নহয়, সেইটো নহয়। একচুৱেলি এজনী ছোৱালীয়ে বিচাৰে ইম'শ্যনেল ছিকিউৰিটিটো, যাতে তাই তেওঁৰ মনৰ কথাটো খুলি ক'ব পাৰে, মনৰ কষ্টবোৰ খুলি ক'ব পাৰে, আৰু তেওঁ সেই কষ্টৰ সমাধানো দিব পাৰে। এজনী ছোৱালীয়ে যেতিয়া তেওঁৰ মনৰ কথা খুলি ক'ব পাৰিব, সকলোতকৈ বেছি ছিকিউৰ ফিল কৰিব। এইটোৱে সকলোতকৈ বেছি বিচাৰে এজনী ছোৱালীয়ে। দেখা যায় যে ৰিলেশ্যনশ্বিপ এটাত ইম'শ্যনেল ছিকিউৰিটিটো কোনেও দিব নোখোজে। যেতিয়া তাই তোমাৰ কাৰণে কথা পাতিবৰ কাৰণে বলিয়া হৈ থাকিব, পাগল হ'ব, তুমি তাইৰ খং, তাইৰ অভিমান, তাইৰ বলিয়ালি দেখা পাই তুমি নাম্বাৰটো ব্লক কৰি দিলা। যদি এনেকুৱা কৰিছা, সম্পৰ্কটো ভঙাটো চিয়ৰ। নম্বৰ 2, কেয়াৰ। এজনী ছোৱালীক ভাল পোৱাৰ পিছত বা ৰিলেশ্যনশ্বিপ অহাৰ পিছত তাইৰ কেয়াৰ লোৱাটো তোমাৰ দৰকাৰ। মানিছোঁ তুমি ব্যস্ত, মানিছোঁ তুমি বহুত ব্যস্ত, তাৰ মাজতো তুমি তাইক অলপ সময় দিব লাগিব। তাৰপিছত তুমি তাইক খবৰ ল'ব লাগিব, কি কৰিছা, ভাত খালা, গা ধুলা, ক'ত যাবা, এনেকুৱা ধৰণৰ কিছুমান সৰু সৰু কথাতে তাইৰ খবৰ লৈ থাকিব লাগিব। চাবা, তাই কৰা অভিমান, তাই কৰা খং, তাই কৰা কষ্ট, এইবিলাক সকলো পাহৰি তোমাৰ কথা মনত কৰিব। আৰু দিনটো তোমাৰ কাৰণে ৱেইট কৰি থাকিব, তুমি কেতিয়া কল কৰিবা, কেতিয়া খবৰ ল'বা। বস্তুত গুৰুত্ব দিয়া দৰকাৰ, কিন্তু আমি নিদিওঁ, আমি বহুতেই নিদিওঁ। ছোৱালীয়ে বহুত বেছি একো নিবিচাৰে তোমাৰ পৰা, এই সৰু সৰু বস্তুতে ছোৱালীজনীয়ে বহুত সুখী অনুভৱ কৰে। গতিকে আমি কেয়াৰ লোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। নম্বৰ 3, এজনী নাৰীয়ে বহুত বেছি ৰেচপেক্ট দাবী কৰে। এজন নাৰীয়ে বহুত বেছি ৰেচপেক্টটো ডিজাৰ্ভ কৰে।
তুমি তাইক সন্মান দিছা, তাইও তোমাক সন্মান দিছে, কিন্তু তুমি ভাবি আছা যে তাই মোক সন্মান দিয়ক, মই তাইক সন্মান নিদিওঁ। সেইটো ক্ষেত্ৰত তুমি কিমান দূৰ আগবাঢ়ি যাব পাৰিবা, তোমাক কিমান দিন তেওঁ সন্মান কৰিব, তাই সন্মান কৰিব তোমাক। তাই তোমাক সন্মান কৰিছে, তুমি তাইক সৰু কৰিছা। তোমাক তাই যিমানে সন্মান কৰি আছে, তুমি সিমানেই তাইক সৰু কৰি কৰি গৈ আছা। তুমি তাইক আঘাত দিছা। এনেকুৱা ধৰণৰ পৰিৱেশ আমাৰ সমাজত বহুত আছে। গতিকে নাৰীক সদায় সন্মান দিব লাগে। সেইটো মেণ্টেলিটিৰ পৰা ওলাই আহিব লাগে যে সদায় ছোৱালীজনীয়ে ল'ৰাজনক সন্মান দিয়ক, আমি সন্মান দিব নালাগে। সেইটো ছ'চাইটিৰ পৰা বা সেইটো মেণ্টেলিটিৰ পৰা আমি ওলাই আহিব লাগে। পিছত দিন তুমি আঘাত কৰিছা, দিনৰ পিছত দিন তুমি তাইক সৰু কৰি গৈ আছা। চোৱা, তুমি দিনৰ পিছত দিন এজনী ছোৱালীক, এগৰাকী নাৰীক অপমান কৰি গৈ আছা, সৰু কৰি গৈ আছা, হাৰ্ট কৰি গৈ আছা। এতিয়া তাই সহ্য কৰি গৈ আছে, কিন্তু এনেকুৱা এটা দিন আহিব যে তাই সহ্য নকৰে আৰু তেতিয়া তাইক হেৰুৱাব লাগিব। গতিকে যদি সম্পৰ্ক এটা কৰাৰ পিছত হেৰায়ে যায়, তুমি অকণমান সৰু সৰু বস্তুৰ প্ৰতি গুৰুত্ব দিয়া, সম্পৰ্কটো ধুনীয়াকৈ ৰাখা। এজনী ছোৱালীয়ে সদায় ৰেচপেক্টটো ডিজাৰ্ভ কৰে। গতিকে ৰেচপেক্ট কৰা, নাৰীক ৰেচপেক্ট কৰিবলৈ শিকা। আজিৰ এই ভিডিঅ'টি কেনেকুৱা লাগিছে? যদি ভাল লাগিছে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। যদি বেয়া লাগিছে তাকো জনাব। কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে সেইটোও জনাব। আশা কৰোঁ